1 লিটাৰ গাখীৰ এটা চচপেনত উতলাই লৈছোঁ। গাখীৰখিনি ভালদৰে উতলি অহাৰ লগে লগে 200 গ্ৰাম চাউল তাত দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে লৰাই থাকিব লাগিব। চাউলখিনি ভালদৰে সিজালৈকে আৰু গাখীৰখিনি অলপ পৰিমাণে কম হৈ অহালৈকে আপোনালোকে মাজে মাজে লৰাই থাকিব। ধুনীয়াকৈ উতলি আহিছে আৰু বস্তুখিনিও ডাঠ হৈ আহিছে। অলপ সময়ৰ পিছতেই আমি সোৱাদ অনুসৰি তাত চেনিখিনি দি দিছোঁ। চেনিখিনি চাউলৰ লগত ভালদৰে মিহলি হৈ যোৱালৈকে লৰাই থাকিব। এয়া গোটেইখিনি ভালদৰে সিজি আহিছে আৰু আমি এতিয়া গেছৰ ফ্লেম অফ কৰিছোঁ। এয়া আমাৰ একেবাৰে কম সামগ্ৰীৰে আৰু একেবাৰে কম সময়তে বনোৱা টেষ্টি পায়সৰ ৰেচিপি ৰেডি।